ভোগৰাদিয়াত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী যুৱ ব্যৱসায়ী। উল্লেখযোগ্য যে দক্ষিণ কামৰূপৰ সন্তলীৰ কটিবাহী ভোগৰাদিয়া বজাৰৰ পৰা নগৰপাৰা সংযোগী END মটৱাৰীৰ গাতে লাগি থকা এখন দুৰ্বল দলঙৰ বাবেই মৃত্যু হয় আব্দুল কুদ্দুছ নামৰ যুৱ ব্যৱসায়িকজনৰ। জানিব পৰা মতে লোকজনে নিশা নিজ দোকানখন বন্ধ কৰি সম্পৰ্কীয় আলহী ঘৰলৈ যোৱাৰ বাটত দুৰ্বল দলংখন পাৰ নহওঁতেই নিয়ন্ত্ৰণ হেৰুৱাই ৰেলিং ভাঙি দ ঠাইলৈ বাগৰি পৰাৰ লগে লগে লোকজনৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু ততাতয়াকৈ চিকিৎসালয় যা চলাই যদিও চিকিৎসালয় নাপাওঁতে আধা বাটতে পৰলক্তি ঘটে। ব্যক্তিগৰাকীৰ মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চললৈ বিৰাজ কৰিছে এক শোকাকুল পৰিৱেশত। এই ফুটেজ মই গাফতলা লাইভৰ যোগেদি দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ। যুৱ ব্যৱসায়ী আমাৰ এই অঞ্চলৰ তেওঁ সমাজসেৱাৰ লগত ব্যৱসায়টোক তেওঁ মানে নিজৰ ৰুজিৰ মানে অৱলম্বন হিচাপে লয়। তেওঁ আগৰ নিচিনাকৈ যোৱাকালিও মানে বজাৰ শেষ কৰি তেওঁৰ দোকান বন্ধ কৰি তেওঁৰ নিজৰ সম্পৰ্কীয় মানে তেওঁৰ শহুৰেকৰ ঘৰলৈকে যোৱা মুহূৰ্তত মানে বজাৰৰ পৰা পাৰ হৈ যাওঁতে কাঠৰ দলং আছিল, দলঙত উঠোতে দলঙত উঠি ৰেলিং ভাঙি হঠাৎ তললৈ বাগৰি পৰে আৰু গাড়ীখনো থিতাতে তেওঁৰ ওপৰতে পৰাত মানে তেওঁৰ হৃদযন্ত্ৰৰ মানে কিবা হৈ মানে তেওঁৰ মুখেদি তেজ নিগৰি ওলাই আহে আৰু লগে লগে মানে তেওঁক বন্ধু বান্ধৱ আৰু ওচৰ চুবুৰীয়াৰ সহায় সহযোগত মেডিকেললৈ লোৱা হয় যদিও মেডিকেল গৈ নাপাওঁতে ৰাস্তাতে মানে তেওঁৰ দলংখন কি দুৰ্বল আছে? দলংখন দুৰ্বল আচলতে নিৰ্মাণ কালৰে পৰাই দলংখনৰ আচলতে লোডিং কেপাচিটিতকৈ মানে যাতায়াতৰ মানে লোডটো বেছি হয়, সঘনাই গাড়ী মটৰ অহা যোৱা হৈ যায়, গতিকে দলংখন মানে দুৰ্বল। আৰু এই চেগতে মৃত্যুৰ কাৰোবাৰ মানে বখতীয়া নহয়, মৃত্যুটো আহিবই সকলোৰে, কিন্তু আমি এইটো সাৱধান থাকোঁ স্থানীয় কৰ্তৃপক্ষ প্লাছ অসম চৰকাৰক যে এনেকুৱা দুৰ্বল দলং আমাৰ ইয়াতে নহয় কেৱল অসমৰ য'তে আছে সেইবোৰ দলং অতি সোনকালে নিৰ্মাণ কৰিব লাগে, যাতে মানে পৰৱৰ্তী জেনেৰেশ্যন বা পৰৱৰ্তী আমি কোনো ৰাইজ বা তেনেকুৱা মানুহ যাতে এনেকুৱা দুৰ্ঘটনাৰ মানে পতিত হ'বলগীয়া নহয়। গাফতলা লাইভৰ যোগেদি দেখুৱাইছোঁ সন্তলীৰ পৰা চাইফুল ইছলামৰ ৰিপৰ্ট।